মই ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ ৰাতিপুৱাই পামহিত আৰু আপোনালোকক দিনটো দেখাই থাকিম। পামহিত দেখাম। এয়া পেহী আছে, কিবা এটা কৈ দিয়া। ক'বলগীয়া নাই দিয়ক, আকৌ যাব ওলাইছোঁ, তাতে যি ক'ব লাগে তাতে ক'ম আৰু অলপ কৰি গাছ আমাৰ আৰম্ভণিহে। হয়, এতিয়া ভিডিঅ'টো সকলোকে চাই থাকক, দেখাই যাম। বাছত উঠি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ আমি নাম গাই ফূৰ্তি কৰি যাই আছোঁ আৰু সকলোৱে নাম গাই আছে। গোটেইখিনি দেখাই দিছোঁ এবাৰ। এইফালে চাওক, চবেই নাম গাই আছে, খুব ধুনীয়া পৰিৱেশ। এইফালে গানো গাইছে, নাচিও আছে, চবে ফূৰ্তি কৰি যাই আছে বাছত। আৰু পুতুককৈ আমি যায়ো পালোঁ, যিহেতু তামচা ফূৰ্তি কৰি যাই আছোঁ। এইফালে এখন গেট পালোঁ, পামহিৰ গেট। নামৰ ধ্বনি শুনিয়ে আছে আপোনালোকে, নাম গাই আছে চবে। এইফালে এখন গেট পালোঁ, হিমাশংকৰ মন্দিৰ। এই গেটখন বন্ধ দেখোন। এইখনো এখন মেইন গেট হয়। এইফালে বাঁহ বান্ধি থৈছে, এইফালে যাব নোৱাৰি। আমি বাছখন আগত ৰখাব লাগিব। আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ, এতিয়া মন্দিৰৰ ফালে যাই আছোঁ আৰু এইবিলাক মানুহ চাই লওক, আহি আছে, চাই থাকক ভিডিঅ'টো। হিমাশংকৰ মন্দিৰত যোৱাৰ এয়া ৰাস্তা, উঠি যোৱা ৰাস্তাখিনিতে এনেকৈ দুইফালে দোকান আছে। ধূপ ধূনা চাকি বন্তি লগাব পাৰি আৰু ইয়াৰ পৰা লৈ যায়। আৰু চাওক, এবাৰ মানুহবিলাক আহি আছে, আমাৰ গোটেইখিনি মানুহ। এইফালে দোকান, এইবোৰ এইফালে ডম্বৰু চব বস্তুবিলাক আছে আৰু ধূপ চাকি তেল ইয়াতে ল'ব লাগিব আমি। এতিয়া আমি পাহাৰত উঠি আছোঁ, চাওক, আৰু এয়া ধূপ তেল লৈ ল'লোঁ। এইফালে দৌৰি হা বোলা আগলৈকে যাই থাকোঁ। এয়া পাহাৰত উঠি আছোঁ আমি, ধনজিত আছে, পূৰা ৰঙা ৰঙা মিলাই পিন্ধি লৈছোঁ, যিহেতু শিৱ বাবাৰ মন্দিৰ এইফালে আছে। কি নামে তোৰ? হিমাংশু আছে এইফালে, হিমাংশু ভাই। আৰু দিয়া ধনজিত, কি ক'বা আজি? এতিয়া আমি আহিছোঁ আপোনাৰ ইয়াতে দৰ্শন ল'ম এতিয়া। হয়, তাৰপিছত ভিডিঅ'টো আপোনালোকে চাই দিয়ক ভিডিঅ'টো। সেইটো সকলোকে চাব, ভিডিঅ'টো নিশ্চয় ভাল পাব। আৰু যিহেতু পামহি মন্দিৰ আগতে সেইবাৰ আহিছিলোঁ আমি, আৰু এইবাৰো আহিছোঁ। আৰু যিসকলে আহিছিল জানেই, আৰু মানে ভাল লাগে আৰু একদম মানে প্ৰাকৃতিক সৌন্দৰ্য, যিহেতু ইয়াতে পাহাৰৰ মাজত, চাই লওক একবাৰ। এয়া এতিয়া আমি উঠি আহি প্ৰথম এটা গণেশ মন্দিৰ পাইছোঁ। এয়া পিছফালে গণেশ মন্দিৰটো দেখা পাইছে আপোনালোকে। এতিয়া আমি ইয়াত চাকি বন্তি জ্বলাই ল'ম, তাৰপিছত মেইন মন্দিৰলৈকে যাম। জাগাখিনি এবাৰ চাওক, কি ধুনীয়া সেউজীয়া একদম। দুইপাৰে গছ, মাজত ৰাস্তা, খুব ধুনীয়া পৰিৱেশ এটা। আহি এইটো চাওক, পুখুৰী হয়। এইটো পুখুৰীত পদুম ফুল আছে, কিন্তু ফুলা নাই ফুলবোৰ। চাওক এইফালে খুব ধুনীয়া এটা ৰাস্তাটো ধুনীয়া হয়, এটা গছৰ পাতো নাই। কি ধুনীয়া চাফা ৰাস্তা, আৰু জেগাখিনি খুব ধুনীয়া, চাই থাকক। এইটো নতুনকৈ বনাইছে, সেইবাৰ আমি আহোঁতে এইটো নাছিল। এইটো আচলতে বাথৰুম লেট্ৰিন হয়, এইটো বনাই আছে নতুনকৈ, ভিতৰত বাথৰুম লেট্ৰিন আছে। এইখন গেট পালোঁ আমি পামহিৰ, এতিয়া সোমাই যাম আমি এইফালে। চাই লওক এবাৰ, কিমান মানুহ চাওক মানুহ এবাৰ। আহিছে এইবিলাক। কৃষ্ণ প্ৰভু। নিজৰা পাৰ হৈ যাই আছোঁ আমি এতিয়া, খুব ঠাণ্ডা পানী। এয়া চাই থাকক, আমি লাইনত নহয় দিয়ক, ডাইৰেক্ট আমি চাকি জ্বলাম। লাইনত থাকিলে বহুত দেৰি হ'ব।
এইফালে চাওক চবে চাকি বন্তি জ্বলাইছে ইয়াত শিৱলিংগত আছে এইফালে আৰু মই চাকি বন্তি জ্বলালো এয়া চাওক গাইছ আমি ইয়াতে পানী খচি আছোঁ এতিয়া এয়া চাওক ধুনীয়াকৈ এতিয়া শিলৰ মাজত পানী আহি আছে এইফালে নিজৰাত আমি বঢ়িয়াকৈ আছোঁ আৰু পিছত খুব ধুনীয়া জেগা এয়া আপোনালোকে আহিব পাৰিব ইয়াত চাওক আমি সেৱা চেৱা কৰি আহিলোঁ আৰু ধনজিত আছে এইফালে আৰু মানুহে লাইন পাতি আছে বহুত মানুহ হৈছে আপোনালোকে আহিব পাৰিব যদি অহা নাই কোনো আমি এইবাৰ 2বাৰ হ'ল আহা আৰু খুব ভাল লাগে ইয়াত আহি শাওণৰ মাহত মানুহ বহুত হয় চাই থাকক পেহী এটা মানে আজি পামহিত আহাৰ ফূৰ্তিতে মানে এটা দিহা গাই দিব দিহাটো আৰম্ভ কৰি দিব লাগে দিয়া ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবাক তোমাকে পাই মোৰ গুৰুঐ তোমাকে পাই কি দিব মাধৱ ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবাক তোমাকে পাই ভিডিঅ'টো সকলোকে চাই থাকিব নিশ্চয় ভাল পাব পামহিত অহাৰ ইচ্ছাত এটা আপোনালোকৰ মানে দিহা এটা গাই দিছোঁ অলপমান ভুল হ'লে ক্ষমা কৰিব ও কাশী নাযাওঁ গয়া নাযাওঁ বৃন্দাবনে ও হৰিত শৰণ লৈলো তোমাৰ চৰণে কৈ খুব ভাল লাগিল আহি আৰু যিসকলে আহিছে গমে পায় আৰু যিসকল অহা নাই নিশ্চয় আহিব ভিডিঅ'টো চাই আৰু মানে ধুনীয়া এটা পৰিৱেশ একদম প্ৰাকৃতিৰ মাজত সেউজীয়া খুব ভাল লাগে আহি আৰু ভিডিঅ'টো অমৃত ভঁৰাল যাতে শাওণৰ মাহত যিমান ভক্তগণ আহে ইয়াত ভোগ দিয়া হয় এয়া চাওক চবেই ইয়াত ভোগ গ্ৰহণ কৰি আছে খুব ধুনীয়া আপোনালোকে আহিব ইয়াত লাইন পাতি আছে চবেই পামহিৰ পৰা ওলালোঁ আমি এয়া হাতত চাওক বজাৰ চজাৰ ল'লে কিবা কিবি কিনিল আৰু হয় চবেই দেখাই আছে আৰু চবেই অলপ অলপ লৈছে আৰু এয়া মাৰ কাৰণে মই এটা কাণফুলি লৈ লৈছোঁ চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰিব এতিয়া আমি যাই আছোঁ পামহি সেৱা চেৱা কৰিলোঁ ওলাই আহিলোঁ এতিয়া যাই আছোঁ আমি চাই থাকক ভিডিঅ'টো পৰা ওলাই আমি 33 কোটি দেৱতা মন্দিৰত আহিছোঁ এয়া চাওক কি ধুনীয়া একদম শিলৰ জেগা এইফালে এইবিলাক চাই লওক এইফালেতো গণেশৰ মূৰ্তি পূৰা শিলৰে হয় খুব ধুনীয়া দেখি ইয়াত চাওক শিলৰ মাজত এনেকৈ মূৰ্তি আছে এইটো গণেশ এই চাওক শিলৰে মূৰ্তি এইটো দেখিছে এইটো প্ৰহ্লাদৰ দেউতা হয় কোনে কোনে জানে কমেণ্ট কৰিব সেইফালে এইফালে মানে কণাই কণাই মন্দিৰে মন্দিৰ এইটো দি উঠি যাওঁ ৰ এইটো দি উঠি যাওঁ একবাৰ কি পাওঁ এই বঢ়িয়া এয়া চাই লওক 33 কোটি দেৱতা যিহেতু শিলৰ মাজে মাজে বহুত জেগাত এনেকৈ মন্দিৰ আছে এইবিলাক
এইটো এটা শিৱ মন্দিৰ আৰু আছে পৰা আৰু এনেকৈ উঠি উঠি আহিছোঁ আমি অকণমান বেছি ঘূৰি ফুৰি চাই আছোঁ ক'ত কি মন্দিৰ আছে আৰু এতিয়া মানে মন্দিৰৰ পিছফালে আহি গৈছোঁ আমি মানে এতিয়া মন্দিৰটো মানে এইয়া জংঘলৰ মাজে মাজে মানে বহুত মন্দিৰ আছে এতিয়া গম নাপায় মানে শিলৰ মাজে মাজে বহুতটা মন্দিৰ আছে ইয়াত আৰু যাই আছোঁ বাৰু খালী ভৰিও আছোঁ জংঘলো আছে অলপ অলপ এইবিলাক সৰু সুৰাকৈ বহুতটা মন্দিৰ আছে মন্দিৰটো এইফালে হনুমান মন্দিৰ আছে আমি বোলে এতিয়া এইফালে এনেকৈ গুচি যাম আমি এইফালে এতিয়া মানে খুব ভাল লাগে আৰু শাওণ মাহত মন্দিৰ দৰ্শন কৰি কৃষ্ণ প্ৰভু হনুমান মন্দিৰটো এইয়া চাই লওক হনুমান বাবা এইটো গোটেই মানে জেগাখিনিতে মন্দিৰে মন্দিৰ মন্দিৰে মন্দিৰ শিলৰ মাজে মাজে গোটেই মন্দিৰ এয়া চাই লওক এই তলতো মন্দিৰ আছে এতিয়া এইফালে আমি নামি যাম এনেকৈ তলতো মন্দিৰ আছে এতিয়া আহি আহি মানে আৰু এজেগাত আহিছোঁ আমি এইটো মানে চাওক কি ডাঙৰ শিল ৱাল যেন পায় একদম খুব ধুনীয়া জেগা আপোনালোকে সঁচা আহিব ইয়াত পামহিৰ পৰা অলপমান আগুৱাই আহি মানে 33 কোটি দেৱতা মন্দিৰ খুব ধুনীয়া ইয়াত এইটো কালী মন্দিৰ আছে এইফালে চাওক কালী মন্দিৰ এইটো মানে অপূৰ্ব একদম মানে নেচাৰেল জেগা ধুনীয়াকৈ মানে মন্দিৰটো নিজে নিজে হৈছে চাগে ইয়াত মানে দেউচেও নাই বাৰু আমি এনেকৈ নাজানিম ক'ব এইয়া মানে চাৰিওফালে মন্দিৰে মন্দিৰ শিলৰ মাজে মাজে মানে এটা বেলেগ মানে মনটো বেলেগ লাগি গৈছে আজি ক'ব নোৱাৰোঁ মানে আশা মানে ক'বই নোৱাৰি আৰু মানে ভাষা দি এইফালে আৰু মন্দিৰ নাই আৰু লাষ্ট এইখিনি শিলৰ মাজত এইখিনি খুব ধুনীয়া জেগা আমাৰ গোটেইখিনি মানুহে সেৱা লৈ আছে এতিয়া আৰু আমি অলপমান ঘূৰি আছোঁ চাই যাওক ভিডিঅ'টো এয়া চাওক আমি শিলৰ মাজত এনেকৈ শিলৰ ওপৰত উঠি আহিছোঁ খুব ধুনীয়া জেগা মানে এইয়া চাওক এইটো এটা শিল ডাঙৰ শিল এইফালে চাওক এইটো একদম এইখনটো ৱাল যেন হৈ গৈছে শিলটো ইমান ডাঙৰ মানে ক'বই নোৱাৰি ইমান ধুনীয়া জেগা আপোনালোকে আহিব ইয়াত খুব ভাল লাগিব শাওণৰ মাহত মানুহ হয় আৰু এইয়া আমি উঠি আছোঁ গোটেই শিল মানে বেলেগ লাগিছে মানে জেগাটো আজি এইফালে মন্দিৰ চাওক সেইফালে মানুহ আছে ওপৰৰ ফালে মানুহ বহুত আৰু আমি ইয়াত এনেকৈ আছোঁ ইয়াক কিবা এটা কৈ দিয়া একো নকওঁ এইটো চাওক ফেঁচা লক্ষীৰ বাহন ফেঁচা এবাৰ সকলো মানুহখিনিক দেখাই দিছোঁ চাওক এইবিলাক মানুহখিনি সেৱা কৰি আছে আৰু মন্দিৰত ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।